তলত বহিছে তাকে দেখি আমার কই নাই ককাল ঘুরাই নাচি। নমস্কাৰ মই ৰঞ্জন সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এনআইডাইনামিক্সলৈ। আৰু বৰ্তমান আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্যতাৰ বিয়াত আছোঁ। আৰু এতিয়া 7 বাজিছে আৰু এতিয়া পালোহি। এতিয়া খানা খাবলৈ যাওঁ, চাই থাকিব। Dia belum. Aku nih dok. Itu chicken, itu chili chicken, itu khasi mangkok. খানাটো খাই হ'ল। এতিয়া দ্বিতীয়বাৰ আছিলে, দ্বিতীয়বাৰ দুবাৰ খালোঁ আৰু নাখাওঁ, পেটটো ভৰিলে। প্ৰথমবাৰ পেটটো নভৰিলে আকৌ এবাৰ খালোঁ। এইফালে গীধা খাই আছে। এতিয়া লগ পালোঁ কেইবাজনো, কচুগুটি প্ৰেংকক লগ পালোঁ। তাৰপৰা নমতা বিয়া খোৱা কৰ্মা লগ পালোঁ। খানা পিনা খালোঁ। এতিয়া অকণমান ফটোশ্বুট কৰি পিনে ঘৰ মই আহোঁ। অলপ চাই থাকিব, আশ্চৰ্য লগত ফটোশ্বুট অলপ মাৰোঁ। অলপ চাই দিয়া, ফোন আছে চাই দিয়া। আপোনাৰ ইয়াতে লগ পালোঁ, আমাৰ সকলোৱে চিনি পাইছে নিশ্চয়। একদম আহিলোঁ, ভাল লাগিছে। তো খোৱা বোৱা হৈ গ'ল আৰু যিটো উদ্দেশ্য লৈ আহিছিলোঁ ফুলফিল কৰিলোঁ। তাৰ বাবে বহুত বেছি ভাল লাগিছে। আপোনালোকে অহাৰ বাবেও ধন্যবাদ থাকিল দেই। চাই মেলি থাকিব, বেছি কথা বতৰা পাতি নাথাকোঁ আৰু আগুৱাই যাওক। কি ভিডিঅ' বনোৱা? মই এতিয়া ব্লগে বনাওঁ। অঁ, ই ব্লগছেই বনাই যেতিয়া আপোনালোকে চাব। যদি ভালকৈ ভিডিঅ' বনাই লাইক কৰিব, কমেণ্ট কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। থেংক ইউ। ঠিক আছে, ধন্যবাদ। আপোনালোকক লগ পাই ভাল লাগিল। থেংক ইউ, থেংক ইউ। অনবৰত ভিডিঅ' চাই থাকোঁ এজন। থেংক ইউ ছ' মাছ, থেংক ইউ। এতিয়া লগ পালোঁ ভাইটিক, ভাল লাগিছে। এতিয়া মই নিজৰ কামটোত আহিছোঁ আৰু যিসকলে গম পাব তাকে সেইটোৱে আহিছোঁ, সেইটো কাৰণে। কিন্তু মানে বহুতে চিনি পাই গৈছে, অকণমান দিগদাৰ হৈছে। তাকে চেষ্টা কৰি যেন পাৰোঁ। বাকী যিসকলে চাই আছে, মোক যিসকলে চিনি পায়, এটা কমেণ্ট দিছিলোঁ, বিয়াত লগ পাম বুলি তাকে লগ পাই গ'লোঁ এতিয়া কাৰণে। ঠিক আছে, থেংক ইউ। যিসকলে চাই ছাবস্ক্ৰাইব কৰিব নাপালে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আপোনাক লগ পাই সঁচাকৈ মোৰ ভাল লাগিল, মোৰ ভাল লাগিল। থেংক ইউ ছ' মাছ। আপোনাৰ মই এটা ভিডিঅ' মই আজিলৈকে মিছ কৰা নাই। হয় নেকি? থেংক ইউ। প্ৰত্যেকটো ভিডিঅ' চাই থাকিবা। এই কেতিয়া পালি? আধা ঘণ্টা হ'ল। এতিয়া থাকিবলৈ খালি মানুহ তাৰমানে মানুহ ভৰ্তি হৈ আছে তাৰমানে ষ্টেজত লাইন পাতি পাতি যাব লগা হৈছে। ঘণ্টা ভিডিঅ' বনাই আছে মানুহ মানুহে এতিয়া লগ পালোঁ আমাৰ ভূপন দাক। আৰু কেতিয়া পালি ভূপন দাক? হ'ল অলপ টাইম। আৰু
একদম ডাইৰেক্ট তাৰপৰা আহি আছে নাই নাই ডিব্ৰুগড়ৰ পৰা আহিলোঁ আৰু কেনেকুৱা লাগিছে আহি ভাল লাগিছে বিৰাট ভাল লাগিছে সৰু বজাৰত প্ৰথমবাৰ আহিছোঁ বিৰাট ভাল লাগিছে থেংক ইউ থেংক ইউ আৰু বেলেগলৈ যোৱা বেলেগৰ যিবিলাক উপায় থাকে হয় হয় থেংক ইউ চাব সকলোৱে এই চেনেলটো সকলোৱে চাব চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ ঠিক আছে ধন্যবাদ ধন্যবাদ চিয়'ৰ চিয়'ৰ ইয়াত লগ পালোঁ মেডিপ দা আৰু সকলোকে লগ পাইছোঁ পশুপতি প্ৰেংকক লগ পালোঁ তাৰপিছত ভূপন দাক লগ পালোঁ ইয়াৰ মেডিপ অসমৰ জনপ্ৰিয় এজন গায়ক ভাল লাগিলে লগ পাই ভাল লাগিলে আৰু সকলো ভালে থাকক সকলোকে শুভেচ্ছা মৰম আৰু সেৱা যাচিছোঁ ধন্যবাদ অঁ একেই আছে দেই আপোনাৰ বয়স হৈছে যদি বিয়া খালোঁ এতিয়া বিয়াৰ পৰা যাব লৈছোঁ ঘৰমুৱা হ'ম হা কিবা কৈছিল নি আমি এতিয়া বিয়াৰ পৰা গৈ আছোঁ ঘৰলৈ যাব লৈছোঁ আৰু লগ পালোঁ আৰু চেলিব্ৰিটি কেইবাজনো লগ পালোঁ সকলোৰ লগত ফটো তুলিলোঁ আৰু বিশেষকৈ প্ৰিয়ংকাকেইজন ভাল লাগে প্ৰিয়ংকাকেইজন লগ পালোঁ মানে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব গতিকে টাটা বাই বাই